হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই অংকনবাদী স্কুলৰ বাইদেৱে আমাক ওজন জুখিবলৈ মাতিছে আৰু আমি তালৈকে গৈ আছোঁ। ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আহক, আমি এতিয়া গৈ আছোঁ। চাওক কিয় বা মাতিছে সেইটো বাৰু নাজানো। কিমান বা ওজন হয় আপোনালোকক সকলোখিনি দেখাই আছোঁ। এতিয়া আমি ওজন জুখি আহি গ'লোঁ। এয়া চাওক, এইটো পুখুৰী, ইমান ধুনীয়া পৰিৱেশ, সেউজীয়া সেউজীয়া। এতিয়া আমি ওজন জুখি আহি গ'লোঁ। মোৰ ওজন হৈছে 33 কেজি আৰু 5 ফুট হোৱা নাই, অলপ কম হৈছে। তোৰ কিমান হৈছে? তাই ক'বলৈ লাজ কৰিছে, ময়ে কৈ দিছোঁ বাৰু। তাইৰ 21 কেজি হৈছে আৰু কেইফুট হৈছে সেইটো মই গম পোৱা নাই। হাই, তোৰ কেই কেজি হৈছে কৈ দিওঁতে? মোৰ 40 কেজি আৰু কেইফুট হৈছে? 5 ফুট আৰু অলপ। এয়া মোৰ পিছফালে যে দেখিছে, এয়া পানী যোগান আঁচনি হয়। চাওক, আৰু এইফালে নতুনকৈ ৱাল বনাই আছে, আপোনালোকক কেতিয়াবা দেখাই দিম। ঘৰত এনেই আছিলোঁ, সেইকাৰণে ভাবিলোঁ সৰুকৈ এটা ব্লগে বনাম। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।